আজি প্ৰায় এসপ্তাহ ধৰি বৰষুণ দি আছে। সেই বৰষুণক অসমৰ প্ৰতিটো জিলাতে বানপানী হোৱা বুলি আমি গম পাইছোঁ। অসম চৰকাৰে এনেকুৱা এটা ভাল কাম কৰিব লাগে যে প্ৰতিখন জিলাত অৰ্থাৎ যি জিলাত মানে বৰষুণ দি আছে, যিবিলাকিন মানে জিলাত তাৰমানে বানপানী হয়, সেই জিলাত চৰকাৰী মাটিত ঘৰ বনাই থ'ব লাগে। চৰকাৰীভাৱে ঘৰ বনাই থ'ব লাগে, য'ত মানে যিখন গাঁৱত বানপানী হয় সেই গাঁৱৰ মানুহে যেন সেই চৰকাৰী ঘৰত থাকিব পাৰে। বানপানী হ'লে কি অৱস্থা হয় সেয়া অসম চৰকাৰে জানে। ইয়াত মানুহে থাকিব নোৱাৰে, খাবলৈ নোৱাৰে, গৰু ছাগলী বান্ধিবলৈ কোনো ঠাই নোহোৱা হৈ যায়। সেইকাৰণে মই অসম চৰকাৰত এটা স্কিম লোৱাটো মই বিচাৰোঁ যে যিবিলাকে চৰকাৰী মাটি আছে সেই চৰকাৰী মাটিত ডিষ্ট্ৰিক্ট হিচাপে যোনটো ডিষ্ট্ৰিক্টত মানে ডিষ্ট্ৰিক্টত কি গাঁৱত বেছিভাগ বানপানী হয় সেইখিনি মানুহ থাকিব পৰাকৈ তাৰমানে ঘৰ বনাই থ'ব লাগে, য'ত মানে 500 পৰা 1000জন মানুহ থাকিব পাৰে প্ৰতিখন জিলাত। অসমৰ প্ৰতিখন জিলাত, অসমৰ প্ৰায়বোৰ জিলাত বানপানী হয়। এয়া চিৰাঙে হওক, এয়া কাজিৰঙা চাইডেদে হওক, এয়া ধেমাজি হওক, লখিমপুৰ হওক, শিৱসাগৰ হওক, প্ৰায় অসমৰ প্ৰায়বোৰ জিলাতে বানপানী হয়। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ কৰোঁ, আপোনালোকে যেন অসমৰ স্বাৰ্থত অসমৰ মানুহ জীয়াই থকাৰ কাৰণে প্ৰতিখন জিলাত আপোনালোকে যেন চৰকাৰীভাৱে ঘৰ বনাই থ'ব লাগে। যেতিয়া নেকি বানপানী হ'ব সেই গাঁৱৰ মানুহখিনি যিখন আপোনালোকে চৰকাৰী ঘৰ বনাব চৰকাৰী মাটিত সেইখিনি যেন থাকিব পাৰে। সেইখিনি মই অনুৰোধ কৰিছোঁ যেন আমাৰ অসমৰ স্বাৰ্থৰ কাৰণে আপোনালোকে সেইখিনি যদি কাম কৰে অসম চৰকাৰে, এতিয়া বিজেপি চৰকাৰ, অসমৰ যি বিজেপি চৰকাৰ সেই চৰকাৰক মই অনুৰোধ কৰিছোঁ গৰু থকাৰ কাৰণে এক্সট্ৰা ঘৰ আৰু মানুহ থকাৰ কাৰণে এক্সট্ৰা ঘৰ যেন বনায় ডিষ্ট্ৰিক্ট হিচাপে। কোনটো ডিষ্ট্ৰিক্টত কিমান কি গাঁৱত যেন বানপানী হয় সেইখিনিত কিমান মানুহ আছে সেই হিচাপে আপোনালোকে কৰিব পাৰে।